কি ক'ব আজি আপোনালোকে সাহায্য বিতৰণ কৰিব ওলাই আহিছে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনটো বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হ'ল কি ক'ব? হয়, যোৱাকালি আমি গম পাইছোঁ আমাৰ বেলশ্ৰী নদীৰ বাঢ়নি পাৰীয়ে আমাৰ ঢেকিয়াজুলি সমষ্টিৰ এই কমাৰচুমৰী গাঁৱৰ প্ৰায় 30টা পৰিয়াল আপোনাৰ ঘৰ বাৰী এৰি আপোনাৰ এই কমাৰচুমৰী প্ৰাথমিক বিদ্যালয়ত আহি অৱস্থিত হৈছে। ইয়াতে ৰিলিফ কেম্পত আছে। তো আমি ভাবিছোঁ যোৱাকালিৰ পৰা আছে যেতিয়া আমি আজি অলপ মানে আমি যিমানখিনি পাৰিছোঁ আৰু আমাৰ দল সংগঠনৰ পৰা শোণিতপুৰ জিলা অঞ্চলৰ ফালৰ পৰা আমি লৈ আহিছোঁ। কিন্তু আজি আহি ইয়াত এটা অৱস্থা দেখি আমাৰ খুবেই আচৰিত হৈছোঁ। আমাৰ নেশ্যনেল হাইৱেৰ পৰা 2 কিলোমিটাৰ দূৰত্বত এই ৰিলিফ কেম্পত এতিয়া যি হাৰত ইয়াতে 30টা পৰিয়াল 3টা ৰুমত গৰু ছাগলীৰ নিচিনা আছে। প্ৰায় 150 পৰা 200 মেম্বাৰ হ'ব ইয়াতে। ৰাতিটো কেনেকুৱা কটাব সেইটো চিন্তা হৈ পৰিছে। ইয়াত লাইট নাই, পানীৰ যোগান নাই, ইয়াত টয়লেট নাই, বাথৰুম নাই, ইয়াত গাভৰু ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালী আছে, মানে আচৰিত ধৰণৰ। আৰু এতিয়ালৈকে আমি যিখিনি তেখেতৰ লগত কথা পাতিছোঁ এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো সাহায্য দিয়া নাই। বেলেগ বেলেগ দল সংগঠনে আহি দিছে, বাকী ওচৰৰ ৰাইজৰ পৰা দিছে। আমি শোণিতপুৰ জিলা অঞ্চলৰ ফালত যিমানখিনি পাৰিছোঁ আজি আমি ইয়াতে আহি দিছোঁ। কিন্তু কথা হ'ল চৰকাৰৰ এটা দায়িত্ব আছিল এই মানুহখিনিক 3টা সাজ খুৱাবৰ কাৰণে। কিন্তু ইহঁতে ৰাইজে কোৱা মতে ইয়াতে বানানকাত ৰাইজে কোৱা মতে তেখেতসকলক ৰাইজে একো চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে একো দিয়া হোৱা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ, আমি অসম চৰকাৰক, আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়কক আমি আহ্বান জনাইছোঁ তেখেতে এই বানত ককবগাই থকা মানুহখিনি যে ৰিলিফ কেম্পত আহিছে তেখেতসকলক খোৱা পানী আপোনাৰ 3 বেলা খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াত কণ শিশু আছে আৰু খোৱাৰ পানী বিশেষ পোহৰ ব্যৱস্থা ৰাতি নাই কৰা, ইফালে বৰষুণ, বতৰ বেয়া, তাৰ মাজত কিন্তু এই লোকসকলক কেনেকৈ ৰাখিছে এই কথাটো আচলতে জিলা প্ৰশাসন বা যিগৰাকী ৰাজস্ব বিষয়া তেখেতৰ দায়িত্ব কেনেকুৱা ভাবে আপোনালোকে? এতিয়ালৈকেতো মই জিলা প্ৰশাসনৰ ফালৰ পৰা দায়িত্ব দেখা নাই, কিয়নো ইয়াত যিটো ৰুমত আছে চাৰিওফালে পানী বোকা আৰু আমি তেখেতসকলক কথা পাতিছোঁ, আঁঠুৱা নাই, লাইটৰ পোহৰ নাই, ৰাতিটো কেনেকুৱা কটাব? আৰু কণ ল'ৰা ছোৱালী য'ত আছে তেখেত এই পোৱালীকেইটা কেনেকুৱা থাকিব? ডাঙৰ মানুহৰ কথা মানিছোঁ, কিন্তু কণ পোৱালীকেইটা কেনেকৈ থাকিব? আমি ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াক আমি অনুৰোধ জনাইছোঁ আপোনালোকে এই মানুহখিনিক কমচে কম এই সময়ত আপোনালোকে সহায় সহযোগ আগবঢ়াওক। হয় হয়, নিশ্চয় নিশ্চয়। এই মানুহখিনিক এতিয়া মানৱতাৰ খাতিৰত আপোনালোকে সহায় কৰক। আৰু যদি আপোনালোকে কৰিব নোৱাৰে সেইখিনিও কৈ দিয়ক। আমি দল সংগঠনে যিমানখিনি পাৰোঁ আমি সহযোগ কৰি থাকিম, কৰিছোঁ আৰু কৰি থাকিম। আমি আজি পাইছোঁ আমার লোকাল মানুষ আগে কিন্তু আজি দিনৰ ভাগত আপোনালোকে কিবা খাব পাৰিলে আমি অকণমান লৈ আহিছে।